হেল্ল' এভৰিৱান, আজি পিংকি আৰু মই স্কুল ছুটিৰ পাছত বজাৰলৈ বুলি ওলাইছোঁ। জামুগুৰি চেণ্টাৰত বজাৰ বহুত ডাঙৰকৈ বহে। ভাবিলোঁ পাচলি বজাৰ কৰিম আৰু সেইবাবে দুজনী ওলাইছোঁ। আৰু আপোনালোকে নিশ্চয় ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ বিষয়ে শুনিছে। আৰু এইখিনি হৈছে পকামুৰা পথাৰ। ইয়াতে ঐতিহাসিক এই ভাওনা অনুষ্ঠিত কৰা হয়। মোৰ ৰুমৰ পৰা প্ৰায় 1 কিলোমিটাৰৰ দূৰত এই ঠাইখিনি আছে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু কি বজাৰ বহে আপোনালোককো দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এয়া ফাইনেলি আমি আহি এয়া বজাৰ পালোহি। পাচলি বজাৰ বুলি নহয়, ইয়াত কাপোৰো বিকে, এইবিলাক বাচন বৰ্তন আছে, মানে এখন বহুত ডাঙৰ বজাৰ। আৰু ফল মূল ল'বা নে কি পিংকি? মই ফল মূল খাই ইমান বেয়া পাওঁ। আৰু পাচলিৰ যিহে জুই চাই দাম, মানে কি ক'ব। আপোনালোকৰ ফালে পাচলিৰ দামবিলাক কেনেকুৱা কমেণ্টত জনাবচোন। ইয়াত যে বহুতেই দাম। আৰু এয়া আমাৰ বজাৰ চাওকচোন, যিহে দাম। এফালে ডাংমাহ ল'লোঁ আৰু বিলাহী, পিঁয়াজ এনেকৈ কিবা কিবি লৈছোঁ। আৰু বজাৰ কৰি হোৱাৰ পাছত এয়া মই আহি ৰুম পালোহি। আজি বতৰটো বহুত ঠাণ্ডা আছিলে, মানে বৰষুণো দিছিলে, সেইবাবে ৰাতিলৈ বায়ে খানা খোৱাৰ কথা ক'লে। আৰু বাহঁতৰো এই পাকঘৰটো মানে জুই ধৰিবৰ বাবে নতুনকৈ বনাইছে। আৰু নতুন চৌকাতে আজি এটা ডাঙৰ খানা হ'ব। কি বনাইছোঁ আপোনালোককো দেখুৱাই যাম দেই। আৰু এইফালে চাওকচোন, পিউ, এয়া জিউ, পূৰা ফূৰ্তি সিহঁতৰ। আৰু আজিৰ মেইন কুক মই দেই। মোৰ হাতৰ বোলে খাই বাহঁতে খুব ভাল পায়, সেইবাবে মোকে লগাই দিছে কৰিবলৈ। আৰু এইফালে জিউৱে আদা নহৰু মোক খুন্দি দিছে, এইফালে বায়ে মোক ভিডিঅ' কৰি দিছে। আৰু এয়া আছে চিকেন। খৰি দি দিয়াচোন। আৰু এয়া আমাৰ আজি পাৰ্টিৰ মেইন ইনগ্ৰিডিয়েণ্টছ। মই যে লোকেলতকৈ ব্ৰইলাৰ ভাল পাওঁ। আমাৰো একেই গতি। কিন্তু মানে ব্ৰইলাৰটো কি আলুৰ নিচিনা বুলি কয় যে। জীৱে চাওকচোন কি ধুনীয়াকৈ আমাক সহায় কৰি দিছে। ই চব কাম পাৰে ন জিউ? হাই কৰি দিয়া। জিউ হাই কৰি দিয়া। কিয়? চাওঁ, এইফালে চাওঁ, মুখখন চাওঁ। জয়শ্ৰী আজি অলপমান কষ্ট হৈছে আৰু। অঁ, মোবাইলৰ নামটো কি? আকৌ যিকণ দি দিমগৈ ন। ৰেডমি। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে মই বনালোঁ মাংস, এইফালে বৰ্তাই বনালে ভাজি, ৰঙালাও আৰু স্কোৱাছ ভাজি, এইফালে পাপৰ, এইফালে চালাড। আজিৰ খানা ইমানেই আছিলে। আৰু খানাটো খুব টেষ্টি হৈছিলে। এইফালে বৰমাই ভাগ কৰি দিছে। আৰু আজিলৈ আহিছোঁ।